নমস্কাৰ সকলোকে। আৰু এয়া ৰাতিপুৱা ৰেডি হৈ লৈছোঁ মন্দিৰত যাবৰ কাৰণে। মন্দিৰ মানে অম্বুবাচী মেলাত যাবৰ কাৰণে। আৰু এয়া ফাৰ্ষ্ট টাইম গৈ আছোঁ মই। তাৰপিছতে আমি গৈ পায়ে তলতে চেণ্ডেলবিলাক খুলি ৰাখি থৈ দিলোঁ ইয়াতে। তাৰপিছতে খালী ভৰিৰে আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। অকণমান ভয়ো লাগি আছিলে বাৰু, যিহেতুকে ফাৰ্ষ্ট টাইম হয়। আৰু অকণমান ওপৰত উঠিলে মানে মোৰ অকণমান উশাহ লোৱাত প্ৰব্লেম হয়, সেইটো কাৰণে। আৰু ভালে লাগি আছিলে যিহেতুকে ফাৰ্ষ্ট টাইম হয় ন, সেইটো কাৰণে। আৰু ইয়াৰ ৰাস্তাবোৰতে আমি দেখিছিলোঁ সৰু সৰু টিকলা বাচ্ছাবিলাকে মানে কিছুমানে ৰাধা কৃষ্ণ হৈ আছিলে, কিছুমানে মহাদেৱ পাৰ্বতী তেনেকুৱাকৈ হৈ আছিলে। ভাল লাগিছিলে, তেওঁলোকক কিউট লাগিছিলে। আৰু যিমানখিনি মই ভাবিছিলোঁ যে মোৰ প্ৰব্লেম হ'ব বুলি পেলাই, সিমানখিনি প্ৰব্লেম নহ'লে। কিন্তু আমাৰ লগৰজনীৰ অকণমান গাটো বেয়া লাগিছিলে ভিৰৰ কাৰণে। আৰু এটা টাইমত এনেকুৱা হৈ গৈছিলে মানে পিছফালেও মানুহ আগফালেও মানুহ, মাজত আমি ফচি গৈছিলোঁ। আৰু মানুহখিনি একদমেই লৰচৰ কৰা নাছিলে, মানে এনেকুৱা কাৰণে ফচি গৈছিলোঁ আমি। তাৰপিছত কিবাকৈ গেটখন পালোঁ আৰু সোমাই যিটো এটা দৃশ্য দেখিছোঁ, মানে একদম নিজ চকুৰে যে নেদেখিলে মানে বিশ্বাস কৰিব টান মানে। আৰু এই দৃশ্যটো মানে ফিল কৰিব নোৱাৰি। তো আপোনালোকেও পাৰিলে কেতিয়াবা আহিব।